গণতন্ত্ৰৰ সৌন্দৰ্য আৰু বিজয়ৰ দৃশ্য স্বাধীনতা দিৱসৰ দিনা ভাৰতৰ বিভিন্ন স্থানত আজি জাতীয় পতাকা উৰিছে, কিন্তু এয়া বাক্সা জিলাৰ উপৰখুটি অঞ্চলৰ আটাইতকৈ হয়তো ব্যতিক্ৰমী দৃশ্য দেখুৱাইছোঁ। ভাৰতৰ ভিতৰত আটাইতকৈ দীঘল পতাকাখন আহি আছে আৰু কেমেৰা পাৰ্চন নবই দেখুৱাইছে। এয়া দেখিবলৈ পাইছে যিখন পতাকা এখন 3.5 কিলোমিটাৰ হয়তো ভাৰতৰ ভিতৰত আটাইতকৈ দীঘল, আৰু এইটোৱে প্ৰমাণ কৰিছে যে আমাৰ গণতন্ত্ৰ সমগ্ৰ বিশ্বৰ ভিতৰত শ্ৰেষ্ঠ। যি গণতন্ত্ৰক লৈ আমি গৌৰৱ কৰোঁ, আজি সেই গণতন্ত্ৰৰ এক বিজয়ৰ আন এক দৃশ্য দেখিবলৈ হৈছে। সাংসদ বিশ্বজিৎ দৈমাৰীৰ সৈতে ইয়াত হাজাৰ হাজাৰ জনতা আগুৱাই গৈছে, আৰু যিটো অঞ্চল এসময়ত উগ্ৰপন্থীৰ ঘাটি আছিল বুলি কোৱা হৈছে, যিখন অঞ্চলত ইয়াত স্বাধীনতা দিৱসত মানুহ ওলাই অহাটো কঠিন আছিল, সেই অঞ্চলত আজি দেখিবলৈ পোৱা গৈছে যে এইদৰে গণতন্ত্ৰৰ বিজয়ৰ দৃশ্য দেখিবলৈ পাইছে। হাজাৰ হাজাৰ ইয়াত ৰাজনৈতিক নেতা আছে, ইয়াত ছাত্ৰ ছাত্ৰী আছে, স্থানীয় লোক আছে। আটাইতকৈ ডাঙৰ কথা হ'ল এখন পতাকাৰ তলত সকলো ইয়াত সমবেত হৈছে। ইয়াত কোনো জাতি নাই, ইয়াত কোনো ধৰ্ম নাই, ইয়াত কেৱল প্ৰত্যেকৰে এটা মাত্ৰ পৰিচয়, তেওঁলোক প্ৰত্যেকেই ভাৰতীয়। তেওঁলোকে তিৰংগা পতাকাৰ তলত তেওঁলোকে তেওঁলোক একত্ৰিত হৈছে, আৰু ভাৰতৰ একত্ৰিত আৰু অনাগত সময়ত অসম যে আগুৱাই যাব, অসম যে এক নতুন ৰূপত প্ৰতিষ্ঠা হ'ব, অসমৰ চিন্তা যে ডাঙৰ হৈছে, আমাৰ চিন্তাধাৰাবোৰ ডাঙৰ হৈছে, সেয়াই প্ৰমাণ। আমি সুধিবলৈ চেষ্টা কৰিম, ক'ৰবাত কি বাৰ্তা, মূলতে কি বাৰ্তা যাব খুজিছে? নহয় চাওক, মই তেতিয়াও কৈছোঁ যে ইয়া আমাৰ মানে অসমবাসীৰ কাৰণে গৌৰৱ, গোটেই ভাৰতবাসীৰ কাৰণে গৌৰৱ যে সীমা দাসৰ নামত আজি আমাৰ ইয়াৰ ছানৰাইজ ক্লাবৰ মানে আমাৰ যি যুৱকসকল আছে, তেওঁলোকে তেনেকুৱা ধৰণৰ এটা চিন্তা কৰিছে যে সীমা দাস যিটো এটা সন্মান কঢ়িয়াই আনিছে, তেওঁৰ নামত আমি কিবা এটা কৰিব লাগে, তেওঁৰ সন্মানত। সীমা দাসৰ লগতে একতাৰ বাৰ্তাও দিছে, আপোনাৰ একতা বাৰ্তাও দিছে। সীমা দাস আমাৰ সকলোৰে আমাৰ জীয়ৰী হয়, গতিকে তেওঁক লৈ গৌৰৱ, আৰু আমাৰ ছানৰাইজৰ ল'ৰাকেইটাই সেইটো আজি ভাল মানে এটা প্ৰদৰ্শন কৰি দেখুৱালে। ধন্যবাদ। একতাৰ বাৰ্তা দিয়া দেখা গৈছে, সকলো একত্ৰিত হয় জাতীয় পতাকাৰ তলত। হিমা দাস আমাৰ গৌৰৱ, তাৰ লগে লগে সকলো একত্ৰিত। খুব ভাল লাগিছে ইয়াত মানে মোৰ সমষ্টিৰ যুৱকসকলে উপৰকোটি ছানৰাইজ ক্লাবে যি ইনিচিয়েটিভ ল'লে হিমা দাসক প্ৰমোট কৰাৰ কাৰণে খুব এক্সাইটেড হৈছোঁ, মই খুব ভাল লাগিছে। ধন্যবাদ জনাইছোঁ। ইয়াক কিমান দীঘল ৰেলী নিউজ লাইভৰ কেমেৰাত দেখুৱাব কেমেৰা পাৰ্চন নবদ আছে। হয়তো বুলেটিন শেষ হ'ব, তাৰপিছত হয়তো এই ৰেলী শেষ নহ'ব। মই যিমান দূৰ সম্ভৱ কেমেৰাৰে ধৰি দেখুৱাবলৈ অনুৰোধ জনাইছোঁ, আহি থাকিব। আৰু এয়াই হয়তো গণতন্ত্ৰৰ সৌন্দৰ্যৰ বাৰ্তা। কেঁচুৱা লৈ আহিছে, আপুনি ইয়াৰ স্থানীয় নে? কেনেকুৱা লাগিছে আজি? ভাল লাগিছে চাই পেলাই। হয়, প্ৰত্যেকৰে এটাই পৰিচয়, তেওঁলোক ভাৰতীয়। তেওঁলোক হিমা দাসৰ বাবে গৌৰৱ কৰি আছে, হিমা দাসৰ বাৰ্তা দিছে, তাৰ লগে লগে একতাৰ বাৰ্তা দিছে। তেওঁলোক আজি বিভিন্ন জাতি ধৰ্ম, ছাত্ৰ ছাত্ৰীসকল, ৰাজনৈতিক নেতাসকল, স্থানীয় লোক, খেতিয়ক সকলো আছে, আৰু তেওঁলোকে মাত্ৰ এটাই পৰিচয় তেওঁলোকৰ, তেওঁলোক জাতীয় পতাকা তিৰংগা পতাকাৰ তলত সমবেত হৈছে, আৰু তেওঁলোক আমি ভাৰতীয় সেই বাৰ্তা দিছে। আৰু 1947 চনৰ আজিৰ দিনটোতে ভাৰত স্বাধীন হৈছিল, আৰু তাৰ পৰৱৰ্তী সময়ত গণতন্ত্ৰৰ ভেটি ৰচনা হৈছিল, আৰু সেই গণতন্ত্ৰ যে সফল হৈছে, সেই গণতন্ত্ৰ আৰু বেছি সুন্দৰ হৈছে, সেয়াই প্ৰমাণ। এই 3.5 কিলোমিটাৰ দীঘল কেৱল এক কাগজ, এয়া কাপোৰৰ টুকুৰা নহয়, এয়া জাতিৰ গৌৰৱ বুলি কৈছোঁ মই। এয়া স্বাভিমান আৰু একতাৰ প্ৰতীক যে ভাৰতবৰ্ষৰ ঐক্য কোনেও ভাঙিব নোৱাৰে, অসমৰ ঐক্য কোনেও ভাঙিব নোৱাৰে, সেই বাৰ্তাকে আজি পুনৰবাৰ দিছে। মই ইয়াত সুধিবলৈ যদি চেষ্টা কৰোঁ, ইয়াত ছাত্ৰ ছাত্ৰীসকল আছে, কি ভাবি আহিছে তেওঁলোকে, কোন স্কুল? আমি ডিমাকুচি কলেজ। কেনেকুৱা, কি ভাবি আহিছে আজি? আজি অলপ কিবা দেশৰ কাৰণে কিবা অলপ ভাল হ'ব বুলি ভাবি আহিছোঁ। হয়, সুন্দৰ কথা কৈছে, দেশৰ কাৰণে ভাল। মাতে এটা সৰু বাক্য ছাত্ৰজনে হয়তো বহু আৰু আগুৱাই যাবলৈ আছে, কিন্তু তেওঁ কৈছে যে দেশৰ কাৰণে আহিছোঁ, আৰু সেয়াই ডাঙৰ কথা। আৰু দেখিবলৈ পাইছে কিমান দীঘল ৰেলী। আৰু ভাৰতৰ আকৌ মই কৈছোঁ যে যিটো অঞ্চল ইয়াত এসময়ত এনেকুৱা আছিল যে উগ্ৰপন্থী সংগঠনৰ ঘাটি আছিল, ইয়াত অপাৰেশ্যন অল ক্লিয়াৰ অভিযানো ইয়াৰ পৰা চলিছিল। স্বাধীনতা দিৱসত ওলাই অহাটো বহুতৰ বাবে ভয়ৰ কথা আছিল, কিন্তু আজি হাজাৰ হাজাৰ লোক এই গণতন্ত্ৰ উদযাপন কৰিবলৈ, স্বাধীনতা দিৱসৰ দিনা গণতন্ত্ৰৰ বিজয় উৎসৱ উদযাপন কৰিবলৈ ওলাই আহিছে। আৰু এয়া ক'ৰবাত যে গণতন্ত্ৰ সফল হৈছে, যি সপোন দেখিছিল আমাৰ স্বাধীনতা সংগ্ৰামীসকলে, তেওঁলোকে জীৱন দি ইংৰাজৰ পৰা স্বাধীনতা কাঢ়ি আনিছিল, সেয়া যে কাম দিছে। আৰু এজন সুধিবলৈ চেষ্টা কৰিম, কেনেকুৱা 3.5 কিলোমিটাৰ দীঘল পতাকা কিন্তু ভাৰতৰ ক'তো উৰা নাই। ওদালগুৰি, ক্ষমা কৰিব, BTADৰ এই অঞ্চলতে উৰিছে, বাক্সা জিলাৰ উপৰখুটি অঞ্চলত। চাওক, মই আগতে কৈছোঁ, আমাৰ দেশ মাতৃৰ বাবে
যিসকল বীৰ পুৰুষসকলে নিজৰ জীৱন যৌৱন বলিদান দি দেশখন স্বাধীন কৰিছে তেখেতসকলক সন্মান জনাই আমি কাৰ্যসূচী লৈছোঁ। তেখেতসকলে ইমান দিনৰ যৌৱনটো ত্যাগ কৰি জীৱন ত্যাগ কৰিছে, তেখেতসকলৰ কাৰণে সামান্য এইটো আমাৰ কাৰণে সামান্য কথা, কাৰণ আমি বাছ তেখেতসকলৰ বাবে আজি আমি স্বাধীনভাৱে ঘূৰিব পাৰিছোঁ। নিশ্চয় নিশ্চয় হিমা দাসৰ বাৰ্তাও দিবলৈ চেষ্টা কৰা হৈছে। গতিকে 25 আগষ্টত হিমা দাসৰ খেল আছে, হিমা দাসে গৌৰৱ কৰি আনক নিশ্চয় অনুপ্ৰাণিত হ'ব। আজি যিহেতু এই বাতৰি সম্প্ৰচাৰিত হ'ব সমগ্ৰ বিশ্বতে যে 3.5 কিলোমিটাৰ দীঘল পতাকা কিন্তু ক'তো উৰা নাই বা অসমৰ এই বাক্সা জিলাৰ উপৰখুটি অঞ্চলতে উৰিছে। আৰু যি অঞ্চলত এসময়ত ৰাস্তা ঘাট খুব বেয়া আছিল, দুৰ্গম অঞ্চল হিচাপে পৰিচিত আছিল, উগ্ৰপন্থীৰ ঘাটি হিচাপে পৰিচিত হৈছিল, তাত কিন্তু আজি গণতন্ত্ৰৰ জয়গান খাবলৈ সকলো ওলাই আহিছে। আৰু এটাই পৰিচয়, ইয়াত বিভিন্ন ধৰ্ম বিভিন্ন বয়সৰ লোক আছে আৰু প্ৰত্যেকৰে এটাই পৰিচয়, উই আৰ ইণ্ডিয়ান, যিটো সেই শব্দই কৈছে। আৰু এই একতাই হয়তো পৰৱৰ্তী সময়ত অসমক উন্নয়নৰ দিশত আগুৱাই নিয়াৰ ক্ষেত্ৰতো সহায় কৰিব। আৰু অসম যে চিন্তাধাৰা, এই পতাকাখন কেৱল কাগজৰ টুকুৰা নহয়, মই আকৌ কৈছোঁ, আমাৰ চিন্তাধাৰা, আমাৰ ভাৱধাৰা, আমাৰ সপোনবোৰ যে ডাঙৰ হৈছে তাৰে প্ৰমাণ এই জাতীয় পতাকাখন হয়তো কিমান অভিনৱ এক পৰিকল্পনা তেওঁলোকে কৰিছে। খুব সুশৃংখলভাৱে ইয়াত আৰক্ষীকো আমি দেখিছোঁ, কিন্তু আৰক্ষী আহিব লগা হোৱা নাই, সুশৃংখলভাৱে তেওঁলোক আহিছে। আৰু এয়া সৌন্দৰ্য, গণতন্ত্ৰৰ সৌন্দৰ্য আকৌ এবাৰ সমগ্ৰ বিশ্বই দেখিবলৈ পাইছে। পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ গণতন্ত্ৰ বুলি ভাৰতক যিটো কোৱা হয়। আৰু ছাত্ৰ ছাত্ৰীসকল আহিছে কোন স্কুলৰ পৰা? কোলাজাৰ বাঙালীপাৰা হাইস্কুল। কি ভাবি আহিছে আজি? হয়, ক'বলৈ কিছু টান পাইছে, মই সুধিবলৈ ইয়াত চেষ্টা কৰিম। কোন স্কুলৰ পৰা? বাঙালীপাৰা। হয়, ছাত্ৰ ছাত্ৰীসকলেও স্বতঃস্ফূৰ্তভাৱে তেওঁলোকে অংশগ্ৰহণ কৰিছে। আন সময়ত দেখা যায় যে বন্ধৰ দিন হিচাপে আন সময়ত লয়, কিন্তু আজি দেখা গৈছে যে খুব সুন্দৰভাৱে স্বাধীনতা দিৱস এইদৰে উদযাপন কৰিবলৈ আগুৱাইছে। এই যি গণতন্ত্ৰ আৰু বেছি শক্তিশালী হওক, আৰু বেছি আগুৱাই যাওক, আৰু যিবিলাক সমস্যা আছে ভাৰতৰ সেয়া সকলোবোৰ সমাধান হৈ এখন আৰু সুন্দৰ আৰু সৰ্বশ্ৰেষ্ঠ গণতন্ত্ৰ হৈ উঠক আমাৰ দেশ, আমাৰ ৰাজ্য, তাকে সকলোৱে কামনা কৰিছে।